আমাৰ নিৰ্বাচনী প্ৰচাৰ UPPL-ৰ পৰা খুব ভালে ভালে চলি আছে 4 নং বাওখুংগ্ৰীত ভাল লাগে এফালে মই একদম আমাৰ গাঁৱটো খুব বেছি দূৰ নহয় ইয়াৰ পৰা আহি খুব ভাল লাগে আৰু আমি আজি ওয়াৰ্কাৰ্স মিট কৰিছো সব ওয়াৰ্কাৰ্স বিলাক বহুত উৎসাহিত হৈছে যে 4 নম্বৰ বাওখুংগ্ৰী সমষ্টি মানে আমাৰ UPPL-ৰ পৰা ট্ৰেক্টৰ সিম্বল লৈ পেলাই UPPL-এ জিকি আহিব লাগে আজি গোটেই দিনটো টিপুৱাত বনৰগাঁৱত আছিলো আৰু এতিয়া আহি ৰাতিলৈকে আমি গুমাতে থাকিম পাৰিব মানে কথা ক'ব পাৰিব আনন্দিত পৰিলক্ষিত হৈছে ৰিজাল্ট কেনেকুৱা ফলাফল কেনেকুৱা আশা কৰিছে ৰাইজৰ হাতত সময় আহিব দিয়ক এতিয়া যেনেকা আমি উৎসাহিত মানে পাইছো আমাৰ ৰাইজৰ মাজত তো লাগিছে মানে 4 নং বাওখুংগ্ৰী সমষ্টিত মানে ৰাইজৰ আশীৰ্বাদত আমি UPPL হিচাপে ওলাই আহিব পাৰিম এজ এ কম্পিটিশনটো আমাৰ ভালে হ'ব আমি ওলাই আহি আছো আৰু আমি খুব জোৰ শোৰ লগাই দিম কাৰণ আমাৰ মেইন UPPL হিচাপে আমাৰ লক্ষ্য উদ্দেশ্য হল শান্তি প্ৰতিষ্ঠা কৰা আৰু সমাজ মানে উন্নয়ন আনা অল ৰাউণ্ড ডেভেলপমেন্ট ফৰ অল আৱাৰ পাব্লিক আৰু আমাৰ যেহেতু ৰাইজে ৰজা ৰাইজৰ কাৰণে কাম কৰা আৰু যোনে মাৰ্জিনালাইজড হয় যাতে আমি সিহঁতৰ কাৰণে আৱাজ হৈ পেলাই দিছপুৰত কথা ক'ব পাৰোঁ মহিলা সবলীকৰণৰ যাতে আমি কথা ক'ব পাৰোঁ আমি নৱ প্ৰজন্মৰ কাৰণে যাতে কথা ক'ব পাৰোঁ আৰু যাতে মানে আমাৰ যিমানবোৰ খেতিয়ক বিলাকৰ কাৰণে যাতে কাম কৰিব পাৰোঁ যাতে আমি কমিউনিকেশ্যনছ বিলাক ডেভেলপ কৰিব পাৰোঁ আৰু যাতে আমি ইয়াতে ভাল ভাল সংস্থাপন বিলাক আনিব পাৰোঁ আৰু বহুত চ্যালেঞ্জিং হয় বাওখুংগ্ৰী সমষ্টি দীঘলীয়া হোৱাৰ কাৰণে বা লম্বা হোৱাৰ কাৰণে এই চ্যালেঞ্জটো লৈ পেলাইও যাতে আমি বাওখুংগ্ৰীৰ সমষ্টি মানে ডেভেলপ কৰি পেলাই কাম কৰিব পাৰোঁ এইটোৱে আমাৰ উদ্দেশ্য আপোনাৰ মূল মানে ইস্যুটো কি থাকিব আৰু কালত প্ৰতিনিধিত্ব হ'ব আমাৰ মূল ইস্যুটো এইটোৱে থাকিব যে আমি ৰাইজৰ কাৰণে কাম কৰিম ৰাইজৰ হৈ পেলাই মাতিম ৰাইজে কি বিচাৰে এইটো আমি চাই পেলাই কাম কৰিম আৰু শান্তি প্ৰতিষ্ঠা কৰি পেলাই আমি যাতে সমূহ উন্নয়ন সবৰৰ কাৰণে আনিব পাৰোঁ এইটোৱে আমাৰ মূল উদ্দেশ্য হয় আমাৰ BTCৰ মানুহ নহয় তেখেতে আমাৰ BTCৰ মানুহ নহয় তেখেতে বঙাইগাঁও আপুনি সবে মানে সোশ্যাল মিডিয়াত তেখেতৰ ভোটাৰ তালিকাটো আউট হৈ গৈছে এণ্ড এজ পাৰ দ্য 6th Schedule Amendment একচুৱেলি যেনেকা যি লিখা আছে মানে তেখেতে মানে তেখেতৰ এলিগেশ্যন আছে আৰু তেখেতে বাহিৰৰ মানুহ হয় আমি ভিতৰত যাব লাগিব আমাৰ যি লিখা আছে মানে পিপলছ ৰাইট ৰিপ্ৰেজেণ্টেটিভ এক্ট আৰু যি আমাৰ ক্লজেছ বিলাক লিখা আছে 2003 আগতে যোনে ইয়াত ভোটাৰ নহয় তো বা 10 years এটা টাইম গ্যাপ লাগে ইয়াত আহাৰ কাৰণে সেইটো হিচাপে যদি আমি চাওঁ ইটছ এ ভাইলেশ্যন আৰু আমি খুব সেনচিটিভ ইস্যু হয় উই উইল হ্যাভ টু গো ইন ডিটেইলছ legally and it will have to be dealt legally aru hoy it is everyone's duty in BTC to protect the sanctity of 6th schedule and ami sobe awareness hobo lagibo nirbachoti hoy ahok time will tell you never know what will happen thank you tekete to BJP asile aru BJP aru BPF to alliance NDA hoy pelai khelise to itu khub মানে কৌশলৰে মানে প্ৰক্সি ক্যান্ডিডেট থিয় কৰা নিচিনা দেখা যায় পিপল উইল মানে ৰাইজে বুজি পায় এইটো ৰাইজে বুজি পায় আজিৰ দিনত ৰাইজে দে আৰ ভেৰি মানে দে আৰ ভেৰি কনসিয়াস ভোটাৰ্স ইহঁতে বুজি পায় ক'ত কেনেকা কি কৌশল কৰি আছে আৰু ৰাইজে নিজৰ মেণ্ডেটটো দিব